কোন আছে কোনে এনেকৈ বান্ধি থৈছে মোক প্লিজ খুলি দিয়ক কোন আছে খুলি দিয়ক মোক হেল্ল' কোনে কৈছে বে মই কোন মই নাম নাই নেকি তোৰ বাপেৰ দেউতা কি হ'ল অঁ দেউতা দেখোন ঘৰতে আছে আৰে কোনে কৈছে বে ফটো কৰি নাথাক স্ক্ৰিপ্ট কেতিয়া দিবি স্ক্ৰিপ্ট অঁ ছাৰ হেৰি স্ক্ৰিপ্ট মানে হ'লেই আৰু লাষ্ট 2টা লাইন আছে চব তোক বহুত সময় দিলোঁ আৰু দিয়া নহ'ব আৰু মাত্ৰ এদিনৰ ভিতৰত মোৰ স্ক্ৰিপ্ট লাগিব নহ'লে কি তোক দিয়া 50,000টো ল'মেই লগতে তোকো ফিনিছ কৰি দিম হেল্ল' ছাৰ হেল্ল' মই হেৰি মানে স্ক্ৰিপ্ট হেল্ল' ছাৰ হেল্ল' বছ চেছ মই আজি কি হ'ব এতিয়া স্ক্ৰিপ্ট কি লিখো বাৰু মানে একো মাথাত অহা নাই বাদ দে অলপ মাথাটোকে ফ্ৰেছ কৰি আহোঁগে मैं आपको एक बात बताना चाहता हूँ नोरा আৰে आपने जिस व्यक्ति को कॉल किया है वह अभी दूसरी চলা आपने जिस व्यक्ति को कॉल किया है वह अभी दूसरी कॉल पे व्यस्त है বৰ অশান্তি বৰ কামোৰ মানে ফোন উঠা ৰিচিভ নকৰাকে জল্দি উঠা ছাৰ কোন কলৈ লৈ আহিলি মোক খুলি দে কোনে বান্ধি থৈছে মোক প্লিজ খুলি দিয়ক কোন ছাৰ আপুনি এনেকে মোক ছাৰ আপুনি হাত ভৰি বান্ধি থৈছে যে চব ছাৰ যদি এতিয়া মই মুতিব লাগে কি হ'ব বাৰু মোৰ এনেও ছাৰ অলপ পেচাবৰ প্ৰব্লেম আছে মানে ছাৰ এইডোখৰত মানে বৈদ্য বেয়াকৈ খজুৱাইছে অলপ খজুৱাই দিব নেকি ছাৰ বেয়া নাপায় যদি চুপ ছাৰ মোক এনেকৈ কেলৈ বান্ধি থৈছে তোক কিডনেপ কৰা হৈছে কিডনেপ COND হেৰি স্পেলিংটো ভুল হৈছে নি বাৰু ছাৰ চুপ তোৰ লাইফৰ স্পেলিং ভুল হ'বলৈ গৈ আছে আৰু তই এটা সাধাৰণ স্পেলিঙত লাগি আছ হে মানে কি কৰিলোঁ মই স্ক্ৰিপ্ট এখন স্ক্ৰিপ্টৰ কাৰণে আপুনি এনেকুৱাখন কৰিছে
নাপায় দেই ছাৰ, নাপায়। আপোনাৰ সমাজত বহুত বদনাম হ'ব নহয়। আপোনাক এতিয়াও এটা চান্স দিছোঁ, খুলি দিয়ক। মই কাকো নকওঁ, খুলি দিয়ক। কাৰোবাক ক'বলৈ তই জিন্দা থাকিবও লাগিব নহয়। আপুনি এতিয়া এখন সাধাৰণ স্ক্ৰিপ্টৰ কাৰণে মানুহ মাৰিব। সেইখন এখন সাধাৰণ স্ক্ৰিপ্ট নহয় বেটা, আয়ো, সেইখন মোৰ জীৱনৰ স্ক্ৰিপ্ট আছিল। মানে Once upon a time, there was a girlfriend. This handsome boy. তাইৰ বাৰ্থডেত মই এখন ফিল্মৰ স্ক্ৰিপ্ট গিফ্ট কৰিম বুলি প্ৰমিছ কৰিছিলোঁ। কিন্তু সেই প্ৰমিছ মই ৰাখিব নোৱাৰিলোঁ। কেৱল তোৰ কাৰণে। পিছত তাই কি ক'লে জানো? কি ক'লে ছাৰ? তুমি মোৰ বাবে কৰা এই সাধাৰণ প্ৰমিছটো পূৰা কৰিব নোৱাৰিলা। মোৰ লাইফৰ লগত কৰা প্ৰমিছ তুমি কেনেকৈ পূৰা কৰিবা? তাৰপিছত কি ছাৰ? ব্ৰেকআপ। ব্ৰেকআপ? চালা তোৰ কাৰণে মোৰ গোটেই লাইফৰ স্ক্ৰিপ্টখনে ভুল হৈ থাকিল। কিমান যে সপোন দেখিছিলো তাইৰ লগত। হানিমুনত থাইলেণ্ড যাম বুলি প্লেনিং কৰিছিলো। বাট তই কেইটামান টকা পাই মোৰ লাইফৰ লগত খেলিলি। আৰু মোৰ লাইফৰ লগত যোনে খেলে তাক জীয়াই থাকিবলৈ ছেকেণ্ড চান্স দিয়া নহ'ব। নহয় মানে এক্টিং হে, এক্টিং। চোৰ ডকাইত। কালি সেই চব্জিটোপা কাটি নষ্ট কৰিছ, কিহৰ চব্জি বেপাৰী ওলাইছ? আজি আকৌ নাটক কৰিবলৈ লৈ এখন চাকু টাকু লৈ কিহৰ নাটক তহঁতৰ? কাৰোবাৰ যদি পেটত সোমাই কি হ'ব বাৰু? ওলাই বিক্ৰী ঘৰৰ পৰা ওলা তহঁত। ইছ ৰাম, এই ঘৰটো কি অৱস্থা কৰিলে চাওঁচোন। মই অকলে এজনী মানুহে কেনেকে চম্ভালিম বাৰু? পইচা টেনচন ল'ব নাই। 100 টকা এটা দিয়া হ'ল। লা পইচা। নালাগে পইচা, মই তোক খুৱাম ব'ল, বাকী খুৱাম আহ। ঐ ৰ চোলাটো পিন্ধি আহোঁগে।